নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰুবিকুটৰ প্ৰথম ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে যে মৰমৰে আদৰি মোক লয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কি ভাল কি বেয়া পাইছে আপোনালোকে সকলোৱে যেন মোক কমেণ্ট জনায়। আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। কি বুলি ভাবি আৰম্ভ কৰিম বুলি ভাবিছোঁ। প্ৰথম মই মোৰ এটাৰ খুব প্ৰিয় বস্তুৰ ওপৰতে ভিডিঅ'টো বনাম বুলি মই ভাবিছোঁ। আশা কৰোঁ আপোনালোকেও সেই বস্তুটো সকলোৱে প্ৰিয়ই আৰু সকলোৱে মানে পৃথিৱীৰ সকলো মানুহে প্ৰিয় বুলিয়ে মই ভাবিছোঁ। আৰু ব'লকচোন এই বস্তুটো মোৰো প্ৰিয় আৰু আপোনালোকৰো প্ৰিয়নো আপোনালোকক মই দেখাম। এয়া হৈছে ফুল, সকলোৱে ভাল পায়, নিশ্চয় সকলোৰে প্ৰিয়। মোৰ প্ৰিয় এয়া স্নেক প্লেণ্ট এইজোপা চাকুলেণ্ট বুলিয়ে কয়। এইটো য়েল্ল' স্নেক প্লেণ্ট, এইটো গ্ৰীণ স্নেক প্লেণ্ট আৰু আছে, মই আপোনালোকক দেখাম। এইটো মই সৰু কাপতে এয়া সজাই থৈছোঁ এনেকৈ ডাইনিং টেবুলত, খুব ভাল লাগে। তাৰপিছত মই দেখাম এয়া এইটো যি প্লেণ্ট বুলি কয়। কিছুমান প্লেণ্টৰ বিষয়ে মই মানে নাম জানো আৰু কিছুমানৰ বিষয়ে নাজানো, ইমান সঠিক জ্ঞান নাই। এইটো মানি প্লেণ্ট, এইজোপা স্নেক প্লেণ্ট, এইজোপা চব এইজোপা এইটো মৰি গৈছিলে আকৌ ওলাইছে। এইটো চাকুলেণ্ট, এজোপা বেম্বো প্লেণ্ট, এজোপা মোৰ স্পাইডাৰ প্লেণ্ট। মোৰ ফুল ঢেৰ আছে, বাহিৰতো আছে বহুতখিনি, কিন্তু মই আপোনালোকক মই ভিতৰৰখিনি দেখাইছোঁ। আজি বাহিৰত বহুত বৰষুণ দি আছে, সেইবাবে আজি মই বাহিৰৰখিনি বেলেগ এদিনাখন দেখাম। এয়া চব এইটো বগা, এইটো হোৱাইট মানি প্লেণ্ট, এইটো মানি প্লেণ্টেই হয়। এইটো এটা মানি প্লেণ্ট য়েল্ল', এইটো এটা প্লাণ্ট, এইটো নামটো মই ভালকৈ নাজানো। এইটো এয়া হেঙিং, বেছিদিন হোৱা নাই এইটো কৰা। এইটোতো স্পাইডাৰ প্লেণ্টেই হয়। এইটো এটা প্লেণ্ট এনেকৈ হেঙিং, এয়া তললৈকে জাপি এটা দি থৈছোঁ, এইটো সজাই থৈছোঁ ইয়াতে। তাৰপিছত এইটো এটা পথছ বুলি কয়, এইটো ব্ৰকেন হাৰ্ট বুলিও ক'ব পাৰে। এইটো তাৰপিছত এইটো এটা এয়া এৰিকা প্লাণ্ট, এইটো এৰিকা প্লাণ্ট। আৰু আছে কেইজোপামান মই দেখাইছোঁ, এইফালে আছে। এইটো চাকুলেণ্ট, এইটো মোৰ বাইদেউ, এইটো এটা মই টাবত বাইদেউৱে দিছিলে, এইটো বাইদেউক লাগিব, সেইটো কাৰণে মই বাইদেউৰ কাৰণে এইটো কৰি থৈছোঁ। তাৰপিছত এইটো এইটো খালী হৈ আছে, এইটো মই বাহিৰত বৰষুণত দি থৈছোঁ। এইটো কেকটাছ, এইটো জেড প্লাণ্ট। তাৰপিছত এইকেইটা এনেই আৰু এইটো চাকুলেণ্ট এটা মৰি মানুহহে আছে সেউজীয়া। এইখিনি বাহিৰত বৰষুণত দি থৈছোঁ। মই বাহিৰৰখিনি আপোনালোকক বেলেগ এদিনাখন দেখাম। মই এইখিনিকে আপোনালোকক দেখালোঁ, আৰু বেলেগ এদিনাখন মই বাহিৰৰ ফুলখিনি দেখাম। বাহিৰৰ ফুলখিনি আজি দেখালোঁ, আজি খুব বৰষুণ দি আছে, বাহিৰলৈ যাব নোৱাৰিম এতিয়া। মোৰ এই ব্লগটোত মানে ফুল মই যিমানখিনি জানো, যি বিষয়ে জানো, মই সকলোখিনি ক'বলৈ চেষ্টা কৰিম আপোনালোকক। ধৰি লওক সৌন্দৰ্য বিষয়ে হওক, খাদ্যৰ বিষয়ে হওক, খানা আৰু ফুৰা চকা, মানে য'ত যিখিনি পাৰোঁ আৰু যিমানখিনিলৈকে মই পাৰোঁ, মই গোটেইখিনি আপোনালোকক মই দেখুৱাই থাকিম। খালি আপোনালোকে মোক কিবা ভুল হ'লে বা কমেণ্টত জনাব, ভাল লাগিলেও ক'ব। আপোনালোকৰ মৰম আশীৰ্বাদ যাতে মোৰ লগত সদায় থাকে, আশা ৰাখিলোঁ। আজি ব্লগটো মই ইমানতেই সামৰণি মাৰিছোঁ। নমস্কাৰ।